আজি মই আপোনালোকক দেখাম যে আপোনাৰ যেতিয়া ফোনৰ ষ্ট'ৰেজ ফুল হৈ যায়, মানে কেতিয়াবা ধৰি লওক আপোনালোকে প্লে ষ্ট'ৰৰ পৰা কিবা এপ ইনষ্টল কৰিব গ'লে কিন্তু এপটো ইনষ্টল নহয়, মানে দেখায় যে আপোনাৰ ফোনটো জাগা নাই, কিবা ডিলিট কৰিলেহে এপটো ইনষ্টল হ'ব। তো এনেকুৱা পৰিস্থিতিত আপোনালোকে কি কৰিব লাগে এইটো চাই লওক। এতিয়া বৰ্তমান মোৰ ফোনটো পূৰা ফুল হৈ আছে, মই আপোনালোকৰ থাম্বনেইলত দেখাইছোঁ, মানে ফোনটোত ফুল হৈ আছে। এতিয়া আপুনি ফাৰ্ষ্টত ছেটিঙত যাব, ছেটিঙত গৈ পেলাই এপছ মেনেজমেণ্টত যাব। মানে এপবিলাক য'ত মানে হেৰি কৰে, চবৰে মোবাইলত বেলেগ বেলেগ ছেটিং থাকে। এতিয়া মোৰ মোবাইলটো MIৰ হয়, ইয়াতে বেলেগ ছেটিং আছে। এতিয়া চাওক, এনেকুৱা যোনটো বস্তুটো আহিব, যেতিয়া এপবিলাকৰ এই গোটেই বস্তুখিনি আহিব, তাতে যাব, যাই পেলাই আপুনি ব্ৰাউজাৰ চাব। আপুনি মানে যি ব্ৰাউজাৰ ইউজ কৰে সেই ব্ৰাউজাৰবোৰ খুলিব। যেনেকৈ এতিয়া মই গুগল ক্ৰমটো খুলিলোঁ, তো ইয়াতে লিখা আছে ক্লিয়াৰ ডাটা। এই ক্লিয়াৰ ডাটা, তাৰপিছত কেটছ, এনেকৈ লিখা থাকে ন, এইবোৰ ক্লিয়াৰ কৰি দিব লাগে। মানে এইবিলাক কি হয়, আপোনাৰ মানে ফোনটোত যিমান আমি মানে নেট ইউজ কৰোঁ বা কিবা ৱেবছাইট খুলিলোঁ, মানে ফোনটোত চব মানে এটা ষ্ট'ৰ হৈ থাকে। মানে এণ্ড্ৰইড ফোনৰ এইটো এটাহে, মানে যি বস্তু আমি খুচৰোঁ মানে চব এটা ষ্ট'ৰ হৈ থাকে। গতিকে এনেকৈ আপুনি ব্ৰাউজাৰবিলাকত প্ৰথমতে আপুনি ডাটা ক্লিয়াৰ কৰক। যেনেকৈ এইটো এটা ব্ৰাউজাৰ, ইয়াৰ মই এতিয়া ডাটা ক্লিয়াৰ কৰি দিলোঁ। তো এইবোৰ কৰিলে ন আপোনালোকৰ ইম্পৰ্টেণ্ট বস্তু একো ডিলিট নহয়। তো এইটো কৰিব পাৰে আপোনালোকে। তাৰপিছত এইটো অপেৰা মিনিৰ মই ডাটা ক্লিয়াৰ কৰি দিলোঁ। মানে এইবোৰ ব্ৰাউজাৰৰ মানে গোটেইখিনি ডাটা ক্লিয়াৰ কৰি দিলে আপোনাৰ একো প্ৰব্লেম নহয় আৰু। তাৰপিছত এনেকৈ যিখিনি ব্ৰাউজাৰ আছে সেইটো ক্লিয়াৰ কৰা হোৱাৰ পিছত আপোনালোকে ইউটিউবত যাব। ইউটিউবৰো আপুনি ডাটা ক্লিয়াৰ কৰি দিব। ইউটিউবত যিমান আমি ভিডিঅ' চাওঁ এইবোৰৰ ৰেকৰ্ড থাকি যায়। তো ইউটিউবৰ এনেকৈ কৰাৰ পিছত বহুখিনি আপোনাৰ স্পেচ খালী হৈ যাব। তাৰপিছত আপুনি মানে ইনষ্টল কৰিব গ'লে আপোনাৰ যিবোৰ ফাইল ইনষ্টল হোৱা নাছিল এতিয়া ইনষ্টল হ'ব আৰু। এতিয়া চাব পাৰে, এইখিনিয়ে আৰু। এইখিনি আপোনাৰ কৰাৰ পিছত আপোনাৰ স্পেচ ফুল খালী হৈ যাব আৰু। মোৰ যেনেকৈ এতিয়া খালী হৈ গ'ল, চাওক।